লৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চব জয় আই অসম। নমস্কাৰ বন্ধুসকল, আমি অসমীয়া চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ চেনেলৰ প্ৰথমটো এমুঠি অনুভৱ অনুষ্ঠানলৈ আমাৰ সৈতে আছে আমাৰ সকলোৰে পৰিচিত বাঁহী বাদক, আমাৰ সকলোৰে মৰমৰ উজ্জ্বল দা। উজ্জ্বল দা নমস্কাৰ। আজি আমি উজ্জ্বল দাৰ বিষয়ে কিছু কথা জানিম, তেখেতৰ মুখেৰে আমি শুনিম তেখেতৰ বাঁহীৰ ওপৰত অনুভৱ কেনেকুৱা, তথা তেখেতে আজিলৈকে বাঁহী ক'ত ক'ত বজাইছে বা কাৰ লগত বজাইছে সকলো আজি আমাক খুলি ক'ব উজ্জ্বল দাই। উজ্জ্বল দা, প্ৰথমে আপুনি আপোনাৰ ঘৰ ক'ত আছিলে আৰু আপুনি মানে কি কিমানখিনিলৈকে পঢ়া শুনা কৰিলে তাৰ বিষয়ে অলপ জনাব। মোৰ ঘৰ ডিব্ৰুগড় জিলাৰ ৰাজগড় ৰঙাপুৰ। পঢ়া শুনা বৰ বিশেষ কৰিব নোৱাৰিলোঁ, সংগীতৰ লগত খুব বেছি গুৰুত্ব দিলোঁ কাৰণে পঢ়াটোত ইমান গুৰুত্ব নহ'ল। তাকে আপুনি বাঁহী কাৰোবাৰ ওচৰত শিকিছিল নে নিজে কিবা প্ৰেক্টিচ কৰি আপুনি বজাইছিল? আনুষ্ঠানিক শিক্ষা মই বাঁহী তেনেকৈ ল'ব নোৱাৰিলোঁ। আচলতে আমি তেতিয়া গাঁৱৰ পৰা খুব ওলাই যাবলগীয়া হৈছিলে আৰু তেতিয়া মানে আমাৰ ইয়াত খুব বাঁহী বাদক কম আছিল। মই 2000 চনৰ কথা কৈ আছোঁ, তেতিয়া 2000 চনমানৰ পৰা মই আৰম্ভ কৰিছোঁ বজাবৰ কাৰণে। তেতিয়া যথেষ্ট কম আছিলে আমাৰ ইয়াত বাঁহী বাদক আৰু তেনেকুৱা এখন কেন্দ্ৰও নাছিলে আৰু গুৱাহাটীলৈ যাব লগা হয়। তেতিয়া আমি পৰমেশ্বৰ গোস্বামী, কৈলাশ ৰাভা আদি পখৰমা ছাৰ তেওঁলোকৰ ওচৰলৈ যাবলগীয়া হৈছিলে। কি আমাৰ যাবলৈ সুবিধা নাছিলে তেতিয়া আৰু নিজে চেষ্টা কৰিছিলোঁ, যত্ন কৰিছিলোঁ, নিজে বজাবলৈ প্ৰেক্টিচ কৰিছিলোঁ, তেনেকেই আৰম্ভ কৰিলোঁ। আপুনি প্ৰথমে ক'ত বাঁহী বজাইছিল? আপুনি কি গোটত বজাইছিল নে অন্য কিহত বজাইছিল? এনে বজাই থাকোঁ আৰু ষ্টুডিঅ' ৰেকৰ্ডৰ কথা ক'বলৈ গ'লে ডিস্কভাৰী চেনেলৰ এটা ডকুমেণ্টাৰী এখন আছিলে, জীৱনৰ ক্লাছ ৰেকৰ্ডিং। সোণোৱাল কছাৰীৰ ওপৰত এখন ডকুমেণ্টাৰী হৈছিলে, এখন 3টা ভাষাত হৈছিলে, ইংৰাজী, হিন্দী আৰু অসমীয়া 3টা ভাষাত হৈছিলে। আৰু মই লাকি হয় যে ডিস্কভাৰী চেনেলত প্লে হৈছিলে। সেইটো ডিব্ৰুগড় হেৰিয়াত কৰিছিলোঁ, গম্পাক ষ্টুডিঅ'ত সেইটো ৰেকৰ্ড হৈছিলে, সুৰজিৎ বৰুৱা ছাৰে ৰেকৰ্ড হৈছিলে। মোৰ জীৱনৰ ফাৰ্ষ্ট ষ্টুডিঅ' আৰু সেইদিনা প্ৰথম ষ্টুডিঅ' দেখিছোঁ আৰু ফাৰ্ষ্ট ৰেকৰ্ডো আছিলে। আৰু মই লাকি সেইটো কাৰণে যে মোৰ প্ৰথম সেইটোৱে ইমান ডাঙৰ এটা চেনেলত বজাইছিলে, মোৰ প্ৰথম বজোৱা বাঁহী, প্ৰথম ৰেকৰ্ডিং কৰা বাঁহীটো ইমান ডাঙৰ এটা চেনেলত বজাইছিলে, সেইটো মানে সুখী, সেইটো সদায় মনত থাকে। আপোনাৰ প্ৰথম ষ্টেজ প্ৰগ্ৰেম কৰোঁতে আপোনাৰ অনুভৱ কেনেকুৱা আছিলে? প্ৰথম ষ্টেজ কৰোঁতে অনুষ্ঠান বুলি অনুভৱটো বুলি ক'বলৈ এনেকুৱা হয়, তেতিয়া মই বাঁহী বজাবলৈ আৰম্ভ কৰিছিলোঁ। প্ৰথমবাৰ বাঁহী বজাবলৈ আৰম্ভ কৰিছোঁ। মোৰ এজন তাইক আছিলে, মদনীয় ৰাজগড় হয়, মোৰ গুৰু হয় তেখেত, সকলোৰে তেখেতৰ পৰাই মই বাঁহী বজাবলৈ আৰম্ভ কৰিলোঁ। গীত লাইনত তো এখন নাটক আছিলে, এখন নাটক চলি আছিলে। তাৰপিছতে ছাৰে মানে মোক তাৰ বাঁহীও বজাব দিছে, মিউজিক কম্প'জ, মিউজিক পৰিচালনা চব দায়িত্ব দিলে। মইতো তেতিয়া ইমান নাজানো, তাৰপিছত মই পাৰিম জানো, পাৰিবি হেৰি গৈ গৈ আৰু তেতিয়া মানে ভাল ভাল হেৰি সকলো আছিলে, ইন্দ্ৰমণিৰ অৰুণ হাজৰিকাটো আছিলে, অৰুণ হাজৰিকা ছাৰহেঁত আছিলে। তাৰপিছতে সেই গ'লোঁ আৰু প্ৰেক্টিচ কৰিলোঁ, ৰিহাৰ্চেলো কৰিলোঁ, বজালোঁ। বজাৰ পিছত ভাল পালে আৰু সেই প্ৰথম ষ্টেজ কিন্তু দেই, মই প্ৰথম জীৱনত সেনেকৈ মাইক্ৰফোনত বজাইছোঁ, মানে মাইকত বজাইছোঁ আৰু ডাঙৰকৈ, আৰু সংগীত কম্প'জো কৰিছোঁ, ড্ৰামা মিউজিক কম্প'জো কৰিছোঁ। তাৰপিছতে তেখেতৰ সাহসতে মই জীৱনত প্ৰথমবাৰ কাৰণে মাইকত বজাব পাৰিছোঁ কি। তাৰপিছতে তেওঁ মোক উৎসাহ দিবৰ কাৰণে ধুনীয়াকৈ পেপাৰতো দিলে, হেৰিও দিলে। তাৰপিছতে মোৰ জীৱনত তেখেতে এটা বস্তু দিছিলে, মই সদায় কওঁ চবৰ আগতে কওঁ, অৰিহণা হিচাপে তেওঁ 50 টকা নহয়, এইটোতো পইচা বাঢ়ি বজাই পইচা ঘটিবলৈ এইটো আৰম্ভণি কৰি দিছে। তই এই 50 টকাৰ পৰা বহুত টকা বাঢ়ি বজাই ঘটিব, সেয়া আপোনাৰ আৰম্ভণি আছে, সেয়া আৰম্ভণি। আৰু সঁচাকৈ আজি বাঢ়ি বজাই মই উপাৰ্জন কৰিব পাৰিছোঁ। হয়, আপুনি প্ৰথম এই ডিস্কভাৰী চিনেমাখনত আপুনি প্ৰথম দিছিলে আপোনাৰ ডিস্কভাৰী চেনেলটোত, মানে এইটো হেৰি আছিলে ডকুমেণ্টাৰী, ডকুমেণ্টাৰী এটা দিছিলে আপোনাৰ প্ৰথম বাঁহীহুৰ। আপোনাৰ বাঁহীহুৰ প্ৰদান কৰা প্ৰথম গীতটি কোনটি আছিলে বাৰু? প্ৰথম গীত বুলি ক'লে এতিয়া পাহৰিলোঁ, যথেষ্টখিনি কাম কৰিলোঁ। বৰগীত কৰিছোঁ, দিহানামৰ এলবাম কৰিলোঁ, তাৰপিছতে অৰুণাচলিক গান অলপ কৰিলোঁ, মিচিঙৰ কাম কৰিলোঁ, বিহু কাম কৰিলোঁ, বহুত কাম কৰিলোঁ ন। প্ৰথম কোনটো কৰিছিলোঁ গান হিচাপে ক'ব পৰা নাই, যথেষ্টখিনি কাম কৰিলোঁ। আচ্ছা, আপুনি বহুতো ঠাইত আপোনাৰ গান গীতত আপুনি বাঁহী বজাইছে, বহুতো অনুষ্ঠানত গৈছে। অসমৰ এনেকুৱা এডোখৰ জেগা নাই য'ত আপুনি যোৱা নাই, কিন্তু আপোনাৰ কোনডোখৰ জেগাত বেছিকৈ ভাল লাগিল?
কোন অনুষ্ঠান পৰিৱেশন কৰিম? সকলো জেগাত বুলি নকয়, আচলতে অসমতো ভালেই লাগে। অসমত বিহু অনুষ্ঠান কৰোঁ, কিবা কিবি অনুষ্ঠান কৰোঁ, ভালেই লাগে। তাৰ উপৰি মোৰ জীৱনৰ এটা খুব ভাল অভিজ্ঞতা আছিলে। আমাৰ ইণ্টাৰনেশ্যনেল থিয়েটাৰ অলিম্পিয়াড আছিলে উৰিষ্যা। দূৰ হিচাপে তাত প্ৰথম গৈছোঁ দেই। উৰিষ্যাত তেতিয়া অনুষ্ঠান কৰিছোঁ। আমি তেতিয়া শ্ৰেষ্ঠ পাইছোঁ। কিবা কিবি নাটকো আছিলে, বিহু আছিলে, তাত অনুষ্ঠান কৰোঁতে আটাইতকৈ বেছি ভাল লাগিছে জীৱনত। উৰিষ্যাত আপোনাৰ বাহিৰলৈ যোৱা প্ৰথম অনুভৱ। তেতিয়া আমি ট্ৰেইনত গৈছোঁ, 5-6দিনমান গৈ তাত আকৌ বজাওঁ, সাগৰ দেখিছোঁ জীৱনৰ প্ৰথম। অনুষ্ঠানো কৰিছোঁ, মানে বিভিন্ন ৰাজ্যৰ বিভিন্ন সংস্কৃতি দল আহিছে, তেওঁলোকৰ লগত মত বিনিময় কৰিছোঁ, বজাইছোঁ, খুব ভাল লাগিছে। সেইটো মোৰ খুব ভাল অভিজ্ঞতা জীৱনত, খুব ভাল লগা অভিজ্ঞতা। আৰু অসমতো অনুষ্ঠান কৰি থাকোঁ, বিভিন্ন জেগাত কৰি থাকোঁ। থিয়েটাৰো কৰিছোঁ, মই 6-7 বছৰ থিয়েটাৰ কৰিলোঁ, বিভিন্ন গাঁৱে গাঁৱে কৰিলোঁ। সেইবিলাকো ভাল আপুনি বহুতো ডাঙৰ ডাঙৰ আপোনাৰ সংগীতকাৰৰ সৈতে বজাইছে। আপুনি ভাবিছিলনে যে ইমান বিখ্যাত সংগীতকাৰৰ সৈতে আপুনি বাঁহী বাদক হিচাপে আপুনি বাঁহী বজাব বা বিভিন্ন অনুষ্ঠানত আপুনি ঘূৰিব যাব, আপুনি তাত আপোনাৰ বাঁহী পৰিৱেশন কৰিব, আপুনি ভাবিছিলনে? মই আচলতে শিকোঁতে ফল বিচৰা নাছিলোঁ। হয়, মই যেতিয়া আৰম্ভ কৰিছিলোঁ বাঁহী, মই একচুৱেলি বাঁহীটো ভাল পাওঁ কাৰণেহে শিকিছিলোঁ। মই যে কাৰোবাৰ লগত বজাম বা এনেকুৱা হেৰি কৰিম কিবা কৰিম, মই সেইবিলাক আশা কৰা নাছিলোঁ আচলতে। হেঁপাহ এটা আছিলে, কিন্তু হেঁপাহ এটা নথকা নহয় যে আমুকৰ লগত বজাম, তামুকৰ লগত কৰিম, তামুকৰ লগত কাম কৰিম, এনেকৈ হেঁপাহ এটা আছিলে। চাগে ভগৱানে কিবাও কৰিছে, দিছেও। আৰু আপোনালোকে ৰাজগড় ষ্টুডিঅ' খুলিলে, সপোন ষ্টুডিঅ'। বন্ধুসকল, আপোনালোকে যদি কোনোবাই গীত আপোনালোকে নতুনকৈ উলিয়াব বুলি ভাবিছে, এই সপোন ষ্টুডিঅ'লৈ আহিব পাৰে। আমাৰ উজ্জ্বল ককাইদেউ ইয়াত আপোনাৰ গান এডিটিং কৰে, মিউজিক দিয়ে, ইয়াত সকলো হৈ যায়। আপোনালোকে যদি কোনোবাই যদি ভাবিছে নতুনকৈ গান কিবা উলিয়াম বুলি ইয়ালৈ আহিব পাৰে। আৰু হয়তো বহুতে নাজানেও যে ইয়াত ষ্টুডিঅ' নতুনকৈ খোলা হৈছে। আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে আমি জনালোঁ যে ইয়াত নতুন ষ্টুডিঅ' খোলা হ'ল, আপোনালোকে আহিব পাৰে, ইয়াত নিজৰ গীতটো ৰেকৰ্ড কৰি বহি পাৰে। হয় উজ্জ্বলা, আপুনি ভাবিছিলে যে আগতে আপোনাৰ পৰিকল্পনাৰে ইয়াত ষ্টুডিঅ' খোলা আছিলে নে অন্য কোনোবা আপোনাৰ সৈতে জড়িত আছে? নাই, পৰিকল্পনা পৰিকল্পনা বুলি মই আজি কেইবাবছৰৰ পৰা এনেকৈ মিউজিক এৰেঞ্জমেণ্ট কৰিম বুলি খুব হেঁপাহ এটা আছে, হেঁপাহ আছে। মানে মই যে গান সজাম, মিউজিক কৰিম বুলি বহুত যথেষ্ট হেঁপাহ আছে। আৰু পৰিকল্পনা বুলি আমি কৈছোঁ, মই আগতে আমাৰ টকা পইচাও যথেষ্ট প্ৰব্লেম হয়। তথাপিতো যিমানখিনি পাৰোঁ মনৰ হেঁপাহ আশাবিলাক পূৰণ কৰিবলৈ চেষ্টা কৰিছোঁ। সেইমতে মোৰ যে এটা সপোন আছিলে, হেঁপাহ আছিলে, সেইটো কাৰণে মই ষ্টুডিঅ'টোৰ নামত সপোন দিছোঁ, সপোন ষ্টুডিঅ' বুলি। ষ্টুডিঅ' এতিয়ালৈকে হোৱাগৈ নাই, এইবিলাক কৰি আছোঁ, কাম কৰি আছোঁ। তথাপিও এৰেঞ্জমেণ্টৰ কামখিনি কৰিব পৰা হৈ গ'লো, আমি এতিয়া কৰি আছোঁ। ইতিমধ্যে 7টামান গান আমাৰ ইয়াৰ পৰা ৰিলিজো হৈছে। আৰু ক'বলৈ বা সুখী হৈছোঁ মই আজি, অহা 25-26 তাৰিখ মানে আমাৰ ইয়াৰ পৰা এটা খুব সুন্দৰ গীত, ফাগুনত লৈ এটা গীত কৰি থকা হৈছে। তাত ত্ৰিদীপ গগৈ আৰু নীলাক্ষী নেওগে কণ্ঠদান কৰিছে। যোৱাকালি নীলাক্ষী ভইচটো কৰি আনিলোঁ। ফাগুনত খুব সুন্দৰ গীত। ময়ো বন্ধুবৰ্গক অনুৰোধ জনাইছোঁ, আমি অসমীয়া চেনেলৰ যোগেদি গীতটোক মৰম দিব, চেনেল দিব আৰু এবাৰ শুনি চাব। গীতটো খুব ভাল গীত হৈছে। সেয়া এইটো আমাৰ মানে বলিষ্ঠ পদক্ষেপ এই বছৰ আটাইতকৈ শ্ৰেষ্ঠ গীত বুলি ভাবিছোঁ আমাৰ ষ্টুডিঅ'ৰ। আপুনি এডিটিং কৰিবলৈ ক'ৰবাত শিকিছিল নে আপুনি নিজে প্ৰয়াস চলাইছে? নহয়, এইবিলাক আচলতে মই যিমান দিনৰ পৰা ষ্টুডিঅ'ৰ লগত জড়িত হৈ আছোঁ, তেতিয়াৰ পৰা দেখি থকা ষ্টুডিঅ' ৰেকৰ্ডৰ লগত যিমান দিনৰ পৰা জড়িত হৈ আছোঁ, গোটেইখিনি দেখি আছোঁ। ৰাজীৱ শৰ্মা, ভৰত শইকীয়া, জগত মাহেশ, উজ্জ্বল আৰং, তেওঁলোকে মোক যথেষ্টখিনি শিকাইছে। আপুনি ফিউজন ষ্টুডিঅ'টো আছিলে কিছুদিন? মই কিছুদিন নহয়, মই এতিয়াও আছোঁ ফিউজন ষ্টুডিঅ'ত। মেক্সিমাম এতিয়া ফিউজন ষ্টুডিঅ'ৰ পৰা ওলোৱা মেক্সিমাম গান কাম বজাওঁ, বাঁহী বজাবলৈ সৌভাগ্য হয় আমাৰ। এতিয়া নীল আকাশ, কুসুম কৈলাশ, দেৱজিৎ বৰা, মণ্টুমণিৰ পৰা আৰম্ভ কৰি গীতাঞ্জলি দাস, সকলোৰে গীতবিলাকত বজাবলৈ সৌভাগ্য হয় ফিউজন ষ্টুডিঅ'ত কাম কৰি কাম কৰাৰ পৰা। এতিয়া লাষ্ট গীতাঞ্জলি দাসৰ এটা গীত আহিব, ৰেকৰ্ড কৰি আহিব, ৰেকৰ্ড কৰি গাইড কৰি থৈ আহিছোঁ, ৰেকৰ্ড কৰিব লাগিব। লাষ্টটো নীলৰ সেইটো ৰিলিজ হৈছে, ঈশ্বৰ খুবেই ভাল গীত। আৰু ফিউজন ষ্টুডিঅ'ৰ মোৰ ফাৰ্ষ্ট ৰেকৰ্ডটো আছিলে হেৰি মাজনী মেঘে মাৰে কুসুম কৈলাশ। হয়, গীতটি বহু সুন্দৰ গীত আছিলে। তাৰপিছতে যথেষ্টখিনি কাম কৰিছোঁ তাত আমি এতিয়া বৰগীতৰ এলবামো কৰিছোঁ ফিউজনত, দিহানামৰ কৰিছোঁ, আকৌ বেলেগ বেলেগ ধৰণৰ কামো কৰিছোঁ দেই ফিউজনত। তথাপি বিয়া নামৰ কৰিছোঁ এলবাম। তাৰপিছতে এক্টৰ গানখিনিতো আছে, নীল কুসুমৰ গোটেই গানখিনি আছে, যথেষ্টখিনি কাম কৰা। হয় বাইদেউ, আপুনি কৈছিলে যে অলপ সময় আগতে আপুনি থিয়েটাৰৰ সৈতে জড়িত আছিলে। আপোনাৰ থিয়েটাৰৰ সৈতে জড়িত থকা আপোনাৰ অনুভৱটো অলপ
জনাব নি আমাক? থিয়েটাৰ 6টা বছৰ জড়িত বিভিন্ন উজনি অসমৰ বিভিন্ন থিয়েটাৰত 6 বছৰ জড়িত তাত প্ৰথমে ড্ৰামা যাব গৈছিলোঁ তাৰপিছতে আৰু থিয়েটাৰত মানে অভিজ্ঞতা বহুত বেছি তাত মই হাৰমনিয়াম বজাবলৈ শিকিলোঁ তবলা বজাবলৈ শিকিলোঁ অভিনয় কৰিবলৈ শিকিলোঁ তাত অভিনয় কৰিছিলোঁ থিয়েটাৰত আকৌ কীবৰ্ডো বজালোঁ এটা ছিজনত মই গান গালোঁ থিয়েটাৰত বিভিন্ন অসমৰ বিভিন্ন জেগাই ঘূৰি ফুৰোঁ তেতিয়া আমি কৰোঁতে 4টা শ্ব' আছিলে আপোনাৰ মানে বহুতো অনুভৱ হ'ল থিয়েটাৰত বহুত শিকিলোঁ তাত মানে বিভিন্নজন মিউজিক ডিৰেক্টৰক পালোঁ যন্ত্ৰনাথ ছাৰহঁতক পাইছিলোঁ বাবুনাথ ছাৰ প্ৰকাশ মপুজাৰী ছাৰ সমানন্দ বৰ্মন ছাৰ ভাস্কৰ বৰ্মন ছাৰ তেওঁলোকক পাই তেওঁলোকৰ যথেষ্টখিনি বহুত বেছি শিকিব পাৰিলোঁ মানে মোৰ জীৱনত যথেষ্টখিনি শিকিব পাৰিছোঁ তেওঁলোকৰ পৰা আৰু নাটকৰ বিষয়ে শিকিব পাৰিলোঁ যথেষ্ট অভিনয় কৰিলোঁ তাত কমেডি কেৰেক্টাৰ কৰিছিলোঁ কমেডি কেৰেক্টাৰ তাৰপিছতে গান গালোঁ কিবা কিবি যথেষ্টখিনি শিকিলোঁ দেই থিয়েটাৰ তাৰমানে আপোনাৰ থিয়েটাৰৰ জৰিয়তে আপোনাৰ বহুতো প্ৰতিভা প্ৰকাশ হ'ল থিয়েটাৰৰ পৰা আহি মই আকৌ ষ্টেজ শ্ব' কৰিবলৈ আহিলোঁ তাৰপিছত প্ৰথম ষ্টেজ শ্ব' কৰিছোঁ মই দিগন্ত গোহাঁই আপোনাৰ আপুনি ক'লে যে আপোনাৰ ভৱিষ্যত পৰিকল্পনা এইটো বছৰতে আপোনাৰ গান এটা ৰিলিজ হ'ব ফাগুন এই গানটোৰ বিষয়ে আপুনি কিবা জনাব মই ক'লোৱে যে গানটো খুব সুন্দৰ গান গানটো কথাখিনি লিখিছে ঝৰ্ণা কেতিয়াবাই মই সংগীত পৰিচালনা কৰিবলৈ চেষ্টাহে কৰিছোঁ আৰু নীলাক্ষী আৰু কৃতিক গগৈয়ে গীতটো গাইছে অতি সোনকালে আৰু 25-26 তাৰিখ মানে আমি ৰিলিজ কৰিম চাগে গীতটো ভাল লাগিল দাদা আৰু আপোনাৰ বহুমূলীয়া সময় অলপ আমাক দিয়াৰ বাবে অশেষ ধন্যবাদ আমাৰ চেনেলটোক আপুনি কিবা ক'ব নেকি মই বন্ধুবৰ্গ আমি অসমীয়া চেনেল নতুনকৈ ভাইটিফাই কৰিছে চেনেলটোক আপোনালোকে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব অকণমান মৰম দিব চেনেলটোক যাতে সিহঁতে আগুৱাই যাব পাৰে আমাৰ নিচিনা সৰু সৰু শিল্পীসকলক যাতে সিহঁতে অসমৰ ৰাইজক আগত দেখুৱাবলৈ চেষ্টা কৰি আছে গতিকে বহুত এটা ভাল পদক্ষেপ গতিকে তেওঁলোকৰ চেনেলটোক আমি অসমীয়া চেনেলটোক লাইক কৰিব ছাবস্ক্ৰাইব কৰিব হয় দাদা আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ ধন্যবাদ বন্ধুসকল আমাৰ এই ভিডিঅ'টো আপোনালোকে চাব ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব আৰু লাইক কৰিবলৈ নাপাহৰিব আৰু বেলৰ আইকনটো দবাই দিব ধন্যবাদ